কৰোনাৰ সময়ত প্ৰায় সব মানুহকে ভিটামিন সি টেবলেটটো খাবলৈ দিছিল। জ্বৰ চৰ্দি হ'লেও ভিটামিন সি টেবলেটটো খাবলৈ দিয়ে। ভিটামিন সি টেবলেটটো কি কৰোনা ভাইৰাছৰ ভ্যাকচিন হিচাপে কাম কৰিছিল নেকি বা জ্বৰ চৰ্দিৰ মেডিচিন হিচাপে কাম কৰে নেকি? নহয়। সঘনে জ্বৰ চৰ্দি হৈ থাকিলে ইমিউনিটি দুৰ্বল এইটো এটা কাৰণ বুলি ক'ব পাৰি। আমাৰ বডিৰ ইমিউনিটি ষ্ট্ৰং কৰাৰ কাৰণে ভিটামিন সি টেবলেটটো খাবলৈ দিয়ে। ভিটামিন সি টেবলেটটোৰ বিষয়ে আৰু ডিটেইলছত আলোচনা কৰিম। ভিডিওটো শেষলৈকে চাই থাকক। ভিটামিন সি মোৰ লগত আছে, এইটো গভৰ্ণমেণ্ট সাপ্লাইৰ মেডিচিন হয়। এনে সবে লিমচি বুলি কৈ থাকে। ভিটামিন সি এসকৰ্বিক এসিড বুলিও ক'ব পাৰে। ভিটামিন সি এন্টিঅক্সিডেন্ট হয়, যিয়ে আমাৰ বডিৰ ভিটামিন সিৰ অভাৱ পূৰণ কৰে। ভিটামিন সি টেবলেটটোৰ বেছি দাম নহয়। 15 টেবলেট 20 বা 25 টকাহে লয়। টেবলেটটোৰ দাম কম কিন্তু কাম বহুত আছে। ভিটামিন সি আমাৰ বডিয়ে প্ৰডিউস কৰিব নোৱাৰে আৰু ষ্টৰ কৰিও ৰাখিব নোৱাৰে। ডেইলি আমি ভিটামিন সি বাহিৰৰ পৰা ল'ব লাগে। আমি যে ডেইলি ভেজিটেবলছ খাওঁ তাৰ পৰাই ভিটামিন সি পাই থাকোঁ। নেমু টেঙা, আমলখি, কমলা, অমিতা এইবিলাকৰ পৰাও আমি ভিটামিন সি পাওঁ। আমাৰ বডিত ডেইলি কিমান mg ভিটামিন সিৰ প্ৰয়োজন হয়? মেলৰ 90 mg আৰু ফিমেলৰ 75 mg ভিটামিন সিৰ প্ৰয়োজন হয়। ডেইলি আমি কিমান পৰিমাণে ভিটামিন সি খাওঁ সেইটো হিচাপ কৰি নাৰাখোঁ। মেডিচিন কিমান খাওঁ হিচাপ কৰি ৰাখোঁ, কিন্তু ভেজিটেবলছ কিমান খাওঁ সেইটো হিচাপ কৰি নাৰাখোঁ। ভেজিটেবলছৰ পৰা আমি ভিটামিন সি পাওঁ। কিমান ভেজিটেবলছ খালোঁ তাৰ পৰা কিমান পৰিমাণে ভিটামিন সি পালোঁ সেইবিলাক হিচাপ কৰি নাৰাখোঁ। ধৰক আমাৰ ৰিকুৱাৰ্ড এমাউণ্টতকৈ বেছি ভিটামিন সি আমি খালে আমাৰ কোনো ধৰণৰ ক্ষতি হ'ব নেকি? কোনো ধৰণৰ ক্ষতি নহয়, কাৰণ ভিটামিন সি আমাৰ বডিয়ে ষ্টৰ কৰি ৰাখিব নোৱাৰে। যিখিনি বেছি হয় সেইখিনি ইউৰিনৰ থ্ৰু দি ওলাই যায়। ভিটামিন সি বেনিফিটছ ফৰ স্কিন। বহুতে ভাবে ভিটামিন সি টেবলেটটো খালে বগা হয়। বগা নহয়, স্কিনৰ গ্লো ইম্প্ৰুভ হয়। ভিটামিন সিত হাইয়েষ্ট এন্টিঅক্সিডেন্ট থাকে, যাৰ কাৰণে স্কিন সেল ইম্প্ৰুভ হয়। ড্ৰাই স্কিন, ব্লেক স্পট, ৰেশেছ, স্কিন ডিসকালাৰেশন এইবিলাক প্ৰব্লেম থাকিলে ভিটামিন সি টেবলেটটো খালে ভাল হৈ যায়। কিছুমান মানুহৰ বয়স কম থাকে কিন্তু মুখফালে চালে বয়সীয়াল যেন লাগে। 25 বছৰ হৈছে 30 বছৰ হোৱাৰ নিচিনা লাগে। স্কিন ঢিলা হৈ যায়, ব্লেক স্পট পৰি গৈছে, ৰেশেছ হৈ গৈছে, ডিসকালাৰেশন হৈ গৈছে। এনেকুৱা কণ্ডিশ্যন হৈ থাকিলেও ভিটামিন সি টেবলেটটো খালে ঠিক হৈ যায়। ভিটামিন সি টেবলেটটো খাই থাকিলে হাৰ্ট ডিজিজ হোৱাৰ পসিবিলিটি কম থাকে, বা হাৰ্টৰ বেমাৰ হৈ আছে, হাৰ্টৰ মেডিচিন খায়, তাৰ লগতে ভিটামিন সি টেবলেটটো খাব পাৰে। কোলেষ্ট্ৰল লেভেল কমাই ৰাখে। ইউৰিক এচিডৰ প্ৰব্লেম হৈ থাকিলেও ভিটামিন সি টেবলেটটো খাব পাৰে। আইৰণ ডেফিচিয়েঞ্চি এনিমিয়াৰ প্ৰব্লেম হৈ থাকিলেও ভিটামিন সি টেবলেটটো খাব পাৰে। হাইপাৰটেনশ্যন, হাই ব্লাড প্ৰেছাৰৰ প্ৰব্লেম হৈ আছে, তাৰ লগতে ভিটামিন সি টেবলেটটো খাব পাৰে। হাই ব্লাড প্ৰেছাৰ হৈ থাকিলে ভিটামিন সি টেবলেটটো খালে BP আগতকৈ 5% কম থাকিব। আৰু লগতে কৰবাত কাটিলে বা বাৰ্ণ হ'লেও ভিটামিন সি টেবলেটটো খাব পাৰে। ভিটামিন সি টেবলেটটো সদায় খাই থাকিব নালাগে। কণ্টিনিউ 3 মাহ বা 6 মাহ এনেকৈ খাব নালাগে। 1 মাহ খালে, মাজত গেপ দিলে, তাৰপিছত আৰু 15 দিন খালে এনেকৈ খাব পাৰে। ভিটামিন সি টেবলেটটোৰ মেজৰ একো সাইড ইফেক্ট নাই। এনে মাইনৰ নাউচিয়া, ভমিটিং, ষ্টমাক আপছেট এইবিলাক হ'ব পাৰে। চ' এইখিনিয়ে। কিবা জানিব লগা থাকিলে মোক কমেণ্ট কৰিব। ষ্টে ইন টাচ উইথ আছ, ষ্টে হেল্ডি। থেংকছ ফৰ